মই কৈছো ওলাওক। কি হৈছে খাটনীয়া? যাওক আপুনি। আপুনি এনেকৈ কিয় ৰিয়েক্ট কৰিছে? আপোনাৰ কাৰণে মোৰ চাকৰি লগত কি আছে জানে? চাকৰি লগত কি আছে? What happened, man? Stop! The sir and madam joined together throw me tough word and warning me that my job also going and I also going. Conviction because you are coming and talking with more and more time. No any reason, ma'am. আপুনি কি কৈ আছে মই একো বুজা নাই খাটনীয়াৰ। মাংস আহি গৈছে দিনো। মই মৰিছো চাকৰি চিন্তাত, তই মৰিছ মাংসৰ চিন্তাত। 3 কেজি মাংস আনিছো, মইতো খানা টেনশ্যনতে মৰিছো। ক'ত পালি ইমান মাংস? দোকানত পাইছো। পইচা আকৌ কিয় লাগিছে? পইচা নোহোৱাকে মাংস কেনেকে আনিলি? চব বস্তু কাৰণে যে পইচা নালাগিছে, বিয়েন লাগিছে, বিয়েন। মই জানো ই কি বিয়েন লগাই মাংস আনিছে, মই তাক চব চাই আছিলো। মানে এইটো কেজি ওলাইছে? 2.5 কিলো। 1/2 কিলো মোৰ 3 কেজি এটা লাগিছিলে। 3 কিলো নহ'ব নহয়, 2.5 কিলোহে হ'ব। পইচা চইচা নাই, এনে 1/2 কেজি মান দিব পাৰিছে? পইচা নহ'লে কেনেকে দিম ভাই? দিব নোৱাৰিছা? পইচা নোহোৱাকে মাংস নিব আহিছে? এইবোৰ কি হৈছে? কথাটো গণ্ডগোল। আপোনাৰ ল'ৰা ছোৱালী কেইটা? ল'ৰা ছোৱালী মোৰ 3জন। ল'ৰা 2টা, এটা হৈছে কৃষ্ণ কমল, এটা হৈছে মুটুকা। ছোৱালী এজনী, তাইৰ নাম হৈছে মণি। ডাঙৰ ল'ৰাটো কৃষ্ণ কমল, পুলিচত চাকৰি কৰে, বাপেকক 1 পইচা নিদিছে। মোৰ হৈছে অপাৰেশ্যন, কিডনী লিভাৰ চব উলিয়াই দিছে। এতিয়া ডক্তৰক দেখাওঁতে মোক মাংস খাবলৈ দিছে। বহুত পইচা পাম মোক নালাগিছে। আচ্ছা ৰ'ব মই দি আছোঁ আপোনাক, আপুনি ৰৈ দিয়ক অকণমান। দিয়া 1 কেজি মান দিয়া। তই এনেকে মাংস আনিছ? এনেকেই আনিছে, মই নিজ চকুৰে দেখিছো। এতিয়াহে আচল ৰহস্যটো গম পালো। আপুনি দেখিছে যদি দেখিছে, সেইটো কথাকে এক্সট্ৰাকে কিয় লগাব লাগিছে? কথা হ'ব দিয়ক, আপুনি ব্যস্ত থাকক, মই আহিছো, পিছত আহিম দেই। খানাটো এতিয়া ফিক্স নে? এয়া চাওক মাংস। কিয়? পাকতে 3 কেজি মাংস লৈ আহিছে, কি খানা খাব বোলে। 3 কেজি মাংস ক'ত পালে? সেইটোৱেতো জমনি। কি জমনি? আপোনাক ইমান বেয়া পানী ল'ৰা ছোৱালীয়ে? বেয়া পাইছে এই কৃষ্ণ কমলটোৱে মোক দেখিব নোৱাৰিছে, ডাঙৰ ল'ৰা দি। এতিয়া মোৰ অপাৰেশ্যন দি কিডনী লিভাৰ 2টা উলিয়াই দিছে। ডক্টৰে মাংস খাবলৈ দিছে, মই মাংস ক'ত পাম? মই মাংস দেখাই মৰি যাম। ৰ'ব মই 1/2 কেজি দিম আপোনাক। দিয়া খাওঁতকে ভৰাই দিয়া। পেপাৰ এখন দিয়া। এই ল'ৰা পেপাৰ এখন দিয়া। ইয়াত 1/2 কেজিতকে অলপ বেছি আছে, মই দিছো, আপুনি খাব। দিয়া নিজৰ ল'ৰা ছোৱালীয়ে দি দিছে, তোমালোকে দিছে। মোৰ বৰ দুখ লাগে এনেকুৱা কথা শুনি। আৰু 1/2 কেজি মান দিব পাৰি নেকি? দাদা বেয়া নাপাব, মোৰ বিজনেছৰ কথা আছে, মালিকৰ হিচাপ দিব লাগিব নহয়। লিভাৰখনো দিছা? দিছো লিভাৰো দিছো। এই ল'ৰা 10 টকা এটা দেচোন, ৰিক্সাত পঠাই দে মানুহজনক। বদমাছটো শুনিলে তাৰ কাণ্ড কাৰখানা। একেচাই মানে মোক 3 কেজি মাংস আনিবলৈ দিছে। মই বোলো ইস্কি, মইতো 4 কেজি আনিম বুলি ভাবিছো। এতিয়া মাংস খানাটো হ'বনে নহ'ব চা? তুমি এটা কাম কৰা, মাংসখিনি লৈ অলপ বাহিৰতে বহাগৈ যোৱা। যাবা যা। ৰন্ধৰটো এইটো ভাল জমনি হৈছে ন মেম? মোৰ পেট বিষাই গৈছে, তথাপি কি মৰমত আনিছে, খাম বাৰু। লাজ লগা নাই? কিয় মেম? তাক মাংস কিনিবলৈ ক'বলৈ লাজ লগা নাই? এইবিলাক কৰিব গৈ যদি কোনোবাই তাক মাৰিলে পিটিলেহেঁতেন তেতিয়া? নাই। যাওক, পইচা দিয়ক, গৈ যাওক। কিহৰ? মাংসৰ পইচা? মই কিয়? প্ৰশ্ন নকৰিব একদম। 3 কেজি মাংসৰ পইচা দিয়ক, মই মোহনক দি দিম। তাৰ পাছত আপুনি মোহনৰ পৰা মাংস লৈ খানা খাই খাই থাকিব, মোৰ ক'বলৈ নাই। দিয়ক, পইচা দিয়ক। চেঞ্জ নহ'ব নেকি মেম? 2000 টকাৰ নোট। মই চেঞ্জ দিম দিয়ক। 2 পকি মানে মই ফচিবগে লাগে। এই লেকচাৰ বন্ধ কৰক, পইচা দিয়ক। লওক মোৰ নিচিনা যদি হাবিলদাৰ এটাৰ পৰা পইচা লৈ শান্তি পায়, লওক দিয়ক। এই ক'লৈ যায়? এতিয়া মোৰ পৰা উলিয়াবগে লাগিব, ইমান কেছ টকা লগত লৈ নুফুৰো নহয়। আন্দাল এফালে আছে।
এইডাল আজি তাই খাই 3 কেজি মাংস মানুহ 4টা ভাগত পৰিব জানো এই মোক লুটিবলৈ তই ভূমিষ্ঠ হলি মোক ধ্বংস কৰিবলৈ তোৰ আৱিৰ্ভাৱ হৈছে আচলতে কেছটো কি হৈছে ছাৰ একদম নামাতিবি মোৰ লগতো নাথাকিবি অকলে থাকিবি মোক কিয় কাহয়া কৰিলে আৰে আপুনি এটিএম যোৱাই নাই এতিয়ালৈকে যাওঁ এতিয়া কিয় যা প্ৰেচাৰটো জুখি আহোঁ মাংস খাব যে এটা কঁঠাল পানা পাই খাই চোৱানা বাৰু এই যে বুজিলে মুখেৰে শব্দ কৰিব মানা কৰা বুলি ভীম তই মোক মাৰিব খুজিছ নেকি হা মাৰিব খুজিছ কি হ'ল ওলা বুলি কৈছো ওলা ওলাই এইটো মোৰ ঘৰ আৰু আমাৰ চাই ইয়াত ভাত ইয়াত চাৰহে ভাড়া থাকে তই ভাড়া থাক নেকি বুৰ্বক চাহ থকা মানে মই থকা মানে চাহ মই তই মুখে মুখে উত্তৰ দিছ তই মুখে মুখে উত্তৰ দিছ আপুনি প্ৰশ্ন সুধিছে মই উত্তৰ দিছো ক'ত যা তই ক'ত যা এই চব ওলাই যাওঁ বুলি কৈছ ওলাবি তই ওলা তই ৰহ কি হৈছে উঠ উঠ উঠিলি নে তই উঠিলি নে মোক শেষ কৰিলে মোক শেষ কৰিলে বাপৰে মোৰ লগৰ লগত শুই দিছে তই মোক কিয় পেলালি পৰিছে বেমাৰী মানুহ কিয় পেলালি তই বুঢ়াই মোক নিজে টনা যোৱা কৈছে নিজে উঠিব লৈছে তাৰপিছত মোক কৈছে মোক কিয় ৰাস্তাত পেলাই দিছে পৰা যাব দিছো নে আজি মই এচা চাক লগ কৰিবলৈ আহিছো আগতে মই বাৰে বাৰে কৈছো মোৰ ঘৰত বেছি চাউণ্ড নকৰিবি কিহৰ কাৰণে কওকচোন হাৰ্টৰ প্ৰব্লেম আছে বেছি চাউণ্ড ল'ব নোৱাৰো মই ভালকে মোক বুজাই কওকচোন ওলা ওলা খোৱা অথনিৰ পাছত আপুনি ধৰা আছে একচুৱেলি আপোনাৰ হৈছে কি হে মই হাৰ্টৰ পেচেণ্ট সেইটো কি আছে তেৰি হাৰ্টৰ বেমাৰীও মই এইটোতো শুনিছে আঁঠুত নে মোৰ শ্ৰোতা ভীম হাৰ্ট মূৰত আৰু আঁঠুত থাকে নেকি ক'ত আছে সেইটোতো ভালকে বুজাই কওক জোৰকে নিচিঞৰিবি মই হাৰ্ট ফেল কৰিম ফেল কৰিছে তেতিয়াহ'লে আপুনি ভালকে পঢ়ক মানে ফেল কৰিম বুলি যে কৈছে যদি ভালকে পঢ়িছে হাত পাছ কৰিছে যদি বেয়াকে পঢ়িছে হাত ফেল কৰিছে এখন বেকা কিয় হৈ যায় খুৱাইদেউ কি খবৰ ফটোৱা নেকি কোন খুৱাইদেউ দেউতা খবৰ সুধিছো বোলো খণ্ডেশ্বৰ খুৱাইদেউ কি খবৰ আছে দেউতা ভালে আছে খং চং বিলাক জামুৰি আছে একদম ঠিক আছে ধুনীয়া দোকান এখন খুলি চাওঁ তাকে তুলি দিলি কিবা মই কৈছো নামটো তাতকেও ধুনীয়াকে চাওঁ হয়নে এনে কি নাম ৰাখিছো বাৰু তোমাৰ নাম নহয় দোকানৰ নামটো মানে দোকানৰ নামটো যিটো ৰাখি চাওঁ বহুত ধুনীয়া ৰাখিছে বেলেগে কিন্তু ৰাখিব নোৱাৰি তাকে কি ৰাখিলেনো এনে দোকানৰ নামটো তাকে কিনো ৰাখিছা গুড মৰ্ণিং গুড বণ্ডিং এই দোকানৰ নামটো গুড মৰ্ণিং গুড মৰ্ণিং মা ডগছ বহুত ধুনীয়া নাম ৰাখিছা এনে কিয় খুলিছা হে এনে খুলিছো এনেই খুলিছা অ এই সাকো কি কথা কৈছা
মানে ভিতৰত যিমানবিলাক মাল আছে এনেই খুৱাইছা এই দোকানত এনেই কিয় খমগে আকৌ খালি কম পইচাত ভাল বস্তু খুৱাইছো কম পইচা ভাল পইচা অ'। আকৌ কৈছে এইটো কি আছে হে এইটো বতা চৰাই কণী ষ্টিলত ইমান দাগ আছে এইটো এনেকুৱাই ডায়েবেটিছৰ কণী মানুহক খোৱা মানে কুকুৰা খিনুৱা হৈ যায় যে বেমাৰটো ডায়েবেটিছ ইমানডাল কণী শুকাই শুকাই এইকণ হৈ গৈছে ডায়েবেটিছ হৈছে এইটো চাইজটোৱে ইমান তেতিয়াহ'লে চৰাইজনী চাইজটো কিমান আছে চৰাইজনীটো কণীটোতকেও সৰু হা? তুমি যোৱা এই বেপাৰৰ সময়ত মানে ই সদায় আহিব এনে মাৰ নামটো কি আছিলে কাৰ তনিমা কেও এইটো মানে অ বাচ্ছা আলু পিঁয়াজ কাটিম ৰ মাংসত দিয়া বস্তু নাকাটিছে আপুনি কি গাজৰ কাটি আছে অ ইমান উৎপাত লগাইছে কিয় মোৰ উৎপাত নলগাইছে আজি মাংসই উৎপাত লগাই আছে মাংসই মোক সুধি আছে মোক কেৰাহীত কেতিয়া উঠাইছে অলপ ধৈৰ্য ধৰচোন তই ধৈৰ্য লোকৰ পইচাই খোৱা মাংস বহুত দিন ধৈৰ্য ধৰিছে বাচ্ছা দা আজি দমচুত নিজে পইচা দি মাংস দিছো মই কৈছো ধৈৰ্য হাল ছিগি গৈছে এই তোৰ আজি ইমানকে খানা খুৱাবলৈকে কি হলো মোৰ আজি অন্তৰে কৈছে অ বাচ্ছা দা অন্তৰে কৈছে খাবি না খাবি না খাম দে মই কৈছে আজি মাংস সোৱাদ চাব মাংস নবনাওতে তই কেনেকে গম পালি বনোৱাৰ আগত সোৱাদ উঠিছে আজি মাংস কিনিছে কোনে সেইটো ওপৰত আজি সোৱাদ উঠিছে খাবি না খাম দে বোলো হৈছে নে চাহ হৈ গ'ল আৰু ধুনীয়াকে পিঁয়াজটো এতিয়া ভাজি দি দিম আদা নহৰুকণ ধুনীয়াকে দি দিম মাংসটো বহাই দিম খাবই পাৰিবি কেঁচা মাংস মানে কেঁচা হৈ আছে হৈ গ'ল কিমান সময় লাগে চাবি দে কি সুন্দৰ গোন্ধাইছে ইমান গেলা গোন্ধাইছে নহয় ক'ত পালি তই তলত পাইছো অ তুমি পাকঘৰত মনে দি আছা ঠাচকে দিম এইটোৰ গোন্ধ ল এয়া মাংস ধুনীয়া গোন্ধা পইচা লোকৰ পইচা দি যে কিনিছে চাই আছো তো মাংস কিনিছ ব্ৰইলাৰ দাম ভৰিছো ছাৰৰ ওচৰত ছাগলী মাংস চাবি কোনোবা দিনা হুন উঠাই দিম কি কৰিব চা তোকো উল্টাই লটকাই লৈ নেপালী কাটন দি দিম আকৌ ব্ৰইলাৰটো বহুত হট আছে জ্বলা দিছে নহয় একেবাৰে ব্ৰইলাৰ মুৰ্গী লিক্স মই নলম চাগে ইমান সোপা মাংস ভাজোতে এইকণহে আছেগে আৰু 3 কেজি মাংসৰ 2.5 কেজি ফ্ৰিজত ৰাখিছো 0.5 কেজি বনাই দিছো কাইলৈ ৰাতিপুৱা আহিবি বাকীখিনি বনাই দিম চাহৰ লগত মাৰিম আপুনিও লগে ভাগে খাওকচোন ৰ'বা মই দি লম ভাত কেইটামান দিয়ক প্ৰেছাৰত নাই নহয় ইনো ভাত বনাইছে আপুনি মোৰো ভাত নাই হ'ব ইয়াৰ পৰাই নালাগে দিওঁ দুটা নালাগে খোৱা নাই মোৰ পৰাই দিম টেষ্টি হৈছে চাগে যাব আজি ইয়াকে খাবলৈ মাতি ল'ৰাটোক ভাত নাই বুলি কৈছে কমাই দিয়ক দিবলেতো দি ল দিব তই খা বোপাই আৰু লাগিবনে দিয়ক বা বৰফটো চাই ভাল ধৰে দেই ইয়াক কি লাগে এই মাংসটো কেনেকুৱা হৈছে বনোৱা টেষ্টি মই মণিক সুধিছো ধুনীয়া হৈছে লোকে কিনা মাংস যে ওলোমাই লৈ যাম নেপালী কাটনহে দিছে আৰু এইটো মই জ্বলা দিছে একদম খোৱা ওখ হবা আপোনালোকে এইকেইটা ভাতে আছে ৰাতি মানুহে ভাতটো কমাই খাব লাগে জানো ইমানখিনি মেইনটেনেঞ্চ কৰিছো কাৰণে মই আজি জোখৰ ভাতকেইটাহে খাই 6 বাৰ এই নেপায় মই ভাত নাখাওঁ চাহ দে হাত ধু তেতিয়াহ'লে নহয় এইকেইটা ভাত আপোনালোকৰ নাতিছে মোৰ একো নাতিছে তাতকে 2খিনি মিলাই আপুনি খাই দিয়ক মোলৈ চাউলটো বহাই দিব চাহ বুজিছো দে তই লৈ ল দে খা তাৰপিছত খাব হয় নে নহয় চাহ হাতখন দে ধু মই হাতটোৱে ভাত খাইছো না আকৌ এবাৰ ধুবই লাগিব এইবাৰ শেষ হোৱাৰ কাৰণে ধুৱাই দিছো কি কৰি আছে আপুনি এই আকৌ পিটকলি ল'ৰা চবাৰ ভাত খুজি খাই নেকি কথা ক'বলৈ আহিছো ফ্ৰিজত কেইটা 2.5 কেজি মাংস এতিয়াও জমা আছে ৰাতিপুৱা আহি খাবি কৈছো নহয় এতিয়া খাই যাওঁ এইবিলাকৰ পাকস্থলী এনে চকাৰ টিউবে খাই যাওঁ উলিয়াই গৈ থাকে নেপায় ওলা ক'ত খুচা ওলা একদম ওলা বুলি কৈছো নহয় আজি মোৰ ভাতকেইটা কমপ্লিট কৰিবলৈ নিদিলে চাহ
ছবাৰ খুজিছো মাৰি দিছো মোৰ ভাগৰ ভাত দিছো এনেকুৱা ঠাইতে চৰু খালী কৰা আলহী আমাক নালাগে দেই ওলা ঐ চা মাংস অকণমান দিব এ এনেকে কষ্ট কৰি মই ভিক্ষা খুজি খুজি মাংস আনিছো বাকীখিনি মাংস তোমালোকে এনজয় কৰিবা মাংসৰ পইচা দি দিছো নে নাই 20 টকা বাকীখিনি দিওঁতে মোৰ কিমান সময় লাগে 2 বছৰ ওলা 4 বছৰ এ 5 বছৰ নাই 6 বছৰ 7 বছৰ মোক আজি কিয় আকাশ খোৱা কৰিলে ৰাম কি হ'ল আহচোন মই প্ৰেছাৰত বহাই দিম তই খাই যাবি আহ মই অ ইমান কষ্টকে মাংস নেখা যা শুন ৰচোন ৰ মই জোৰ কৰিলে বেয়া পাওঁ দেৰি তই বহচোন ইয়াত বহচোন নকৰিছো নেখাও যা এই বহ না বেছি জোকালে নেখামে যা যাকে যা ভালকে যাবি যা 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 ভালকে যাবি দেই তই অ কি হ'ল আকৌ ভাগেমান বহাই দিয়কে যাম হে প্ৰভু বহ বহ মই ভাত বহাই আছো Oh my dogs. ইয়াত ভয় ভয়ে লাগিছে ইয়াত অকলে শুব নোৱাৰিছো নহ'লে ভূতে আহি হেঁচা মাৰি ধৰিছে মোলে মাজত জেগা আকৌ নেই দুইটা দুফালে কেনেকে শুই আছে চাচোন ভালা কোবা বান্ধি কিয় খুইছা মনি মোৰ বিষাব উঠাওঁ কোন শুই আছে তোৰ লগত মই সুধিব লাগে কোন শুই আছে ইয়াত মোক দাদা মই চেছ ঘৰ চুৰ কৰিলে চেছ ৰাতিখন হুলস্থুল নকৰিব ৰ'বচোন মোক দাদা চোৰ আহি এখুন্দা মাজত শুই গ'লহি কুকুৰ আপোনালোক দুটাই ইমান চিঞৰ বাখৰ কাৰণে ওচৰ মানুহ সাৰ পাই যায় আমাৰ লগত শুই আছিল ঐ তোক একে জাপ চৰাত মানে ইটোও মোৰ খবৰ নাইছে কুকুৰে চিঞৰিছে এইটোও মোৰ খবৰ নাইছে কেকে চাই চিঞৰিছে মই ক'ত মই এই যে ভয়তে ঘূৰি ফুৰিছে জেগা বিচাৰি নাপাইছো আপোনালোক দুটাৰ মাজতে ফাঁক এটা পাইছো শুই দিছো ৰাম দে শু মৰ কওক
এতিয়া খোৱা একেবাৰে মৰ পাগল চবে চবে মানে কোৱা